কবিতাৰ শিৰোনাম উদয়। সূৰ্য উদয় হয় পুৱা পোহৰত, মানুহৰ মন্ত্ৰৰ উদয় ক্ষণত। হয় যদি সূৰ্য উদয় ক্ষণত, মানুহৰো মন হয় উৎফুল্লিত। সুখ দুখ সকলো আঁতৰাব পাৰে পুৱা পোহৰৰ সূৰ্যৰ উদয় কিৰণে। শান্তিও আনি দিব পাৰে কেতিয়াবা সূৰ্য উদয় পুৱতি বেলাই। অশান্তিৰো সৃষ্টি কৰিব পাৰে কেতিয়াবা যদিহে সূৰ্যই নকৰে মানৱৰ সেৱা। সূৰ্য অস্ত যায় সন্ধিয়াৰ আগমনত মানৱৰ সেৱাৰ বাবেই। সূৰ্যও কত ধৰুৱা, পৃথিৱীও আন্ধাৰত থাকে গোটেই নিশা।